3, 2, 1, go! হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ 3টা ইজি টিফিন ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। ঘৰতে থকা কম বস্তুৰে সহজতে আপোনালোকে এই টিফিন ৰেচিপিকেইটা বনাব পাৰিব। আশা কৰোঁ আপোনালোকে আজি ৰেচিপিকেইটা নিশ্চয় ভাল পাব। প্ৰথমতে মই টিফিনত দিবলৈ চেণ্ডউইচ বনাবলৈ লৈছোঁ। চেণ্ডউইচৰ ভিতৰত দিবলৈ আলু মছলাখিনি প্ৰথমতে বনাই ল'ম। পেন এখনত 2 চামুচ ৰিফাইন তেল গৰম কৰি লৈছোঁ। ইয়াতে মিহিকৈ কাটি লোৱা সৰু পিঁয়াজ এটা দি ল'লোঁ। মিহিকৈ কাটি লোৱা গাজৰ অলপ দিছোঁ। অলপ মিহিকৈ কাটি লোৱা কেপচিকাম দিছোঁ। চব্জিখিনি অলপ মিক্স কৰি 1 মিনিটমান ভাজি লওঁ। ইয়াতে আপোনালোকে বেলেগ চব্জি দিব বিচাৰিলে সেয়া চব্জিও দিব পাৰে। এতিয়া ইয়াতে এচামুচৰ 4 ভাগৰ এভাগ হালধি দিলোঁ। জালুকৰ গুড়ি এচামুচৰ 3 ভাগৰ এভাগ দিছোঁ। মছলাখিনি এবাৰ মিলাই লৈছোঁ। আৰু এয়া এটা সিজাই লোৱা আলু দি ল'লোঁ। নিমখ অলপ সোৱাদ অনুসৰি দিছোঁ। আলুখিনিৰ লগত চব্জিখিনি ভালদৰে এবাৰ মিলাই লৈছোঁ। এয়া চাট মছলা এচামুচৰ 3 ভাগৰ এভাগ দি ল'লোঁ আৰু লগতে গৰম মছলা 3 ভাগৰ এভাগ দিছোঁ। মছলাখিনি দি আকৌ এবাৰ গোটেইখিনি মিলাই ল'ম। ইয়াতে আপোনালোকে চাট মছলা নাথাকিলে নিদিয়াকৈ বনাবও পাৰে। আৰু এয়া আমাৰ আলু মছলাখিনি বনোৱা হৈ গৈছে। চেণ্ডউইচ বনাবলৈ এয়া মই 4খন ব্ৰেড লৈছোঁ। প্ৰথমতে 2খন ব্ৰেডত টমেটো চচ অলপ সানি ল'ম। একেদৰে আন 2খন ব্ৰেডত অলপ চিলি চচ লগাই দিছোঁ। আপোনালোকে ব্ৰেডকেইখনত চিলি চচ দিব নিবিচাৰিলে অকল টমেটো চচ সানি ল'বও পাৰে। চচখিনি সানি লোৱাৰ পিছত 2খন ব্ৰেডত আগতে বনাই লোৱা আলু মছলাখিনি চামুচ এখনেৰে সানি দিছোঁ। এই চেণ্ডউইচৰ ভিতৰত দিয়া আলু মছলাখিনি আপোনালোকে আগদিনা ৰাতিও বনাই ফ্ৰিজত থৈ দিব পাৰে। তেতিয়া একেবাৰে কম সময়তে চেণ্ডউইচটো বনোৱা হৈ যায়। মই প্ৰায়ে এইদৰে বনাই ফ্ৰিজত থৈ দিওঁ। এতিয়া আনখন ব্ৰেড আলু মছলা লগোৱা ব্ৰেডখনৰ ওপৰত লগাই দিছোঁ। এইদৰে অলপ হেঁচি লগাই দিছোঁ। এতিয়া চেণ্ডউইচটো সেকি ল'ম। এইফালে এয়া টাৱা এখনত অলপ বাটাৰ সানি গৰম হ'বলৈ দিছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। চেণ্ডউইচটো বাটাৰখিনিত দি এটা ফালে 30 ছেকেণ্ডমান সময় কম জুইত সেকিব দিম। আকৌ অলপ বাটাৰ চেণ্ডউইচটোৰ ওপৰ ফালটোত সানি দিছোঁ। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। চেণ্ডউইচটো ওলটাই লৈ আনটো ফালেও অলপ দেৰি সেকি ল'ম। আৰু এয়া মই চেণ্ডউইচটো সেকি ল'লোঁ। সেকি লোৱা চেণ্ডউইচটো চুৰি এখনেৰে মাজেৰে কাটি ল'ম। এইদৰে কাটি লৈছোঁ চাওক। এইদৰে কম সময়তে চেণ্ডউইচ বনাই টিফিনত কেতিয়াবা দিব পৰা যায়। আৰু চেণ্ডউইচটোৰ লগতে এয়া মই 2খন ক্ৰীম বিস্কুটো দি দিছোঁ। আপোনালোকে ইয়াতে যিকোনো ফল মূল বা ড্ৰাই ফ্ৰুটছ অলপ দিবও পাৰে। আপোনালোকে টিফিনত কেতিয়াবা ৰোল বনাই দিবও পাৰে। প্ৰথমতে পেন এখনত 2 চামুচ ৰিফাইন তেল গৰম কৰি লৈছোঁ। ইয়াতে অলপ মিহিকৈ কাটি লোৱা পিঁয়াজ দি ল'লোঁ। অলপ দীঘলীয়া আৰু মিহিকৈ কাটি লোৱা গাজৰ দি দিছোঁ। মিহিকৈ কাটি লোৱা বন্ধাকবি অলপ দিছোঁ আৰু লগতে অলপ দীঘলীয়াকৈ কাটি লোৱা কেপচিকাম দি ল'লোঁ। এইখিনি এবাৰ মিক্স কৰি ল'ম। এতিয়া ইয়াতে জালুকৰ গুড়ি এচামুচৰ 3 ভাগৰ এভাগ দি ল'লোঁ। এচামুচৰ 3 ভাগৰ এভাগ চাট মছলা দিছোঁ। মছলাখিনি মিলাই চব্জিখিনি 20 ছেকেণ্ডমান ভাজি ল'ম। এতিয়া ইয়াতে সিজাই লোৱা সৰু আলু এটা দি ল'লোঁ। অকণমান নিমখ সোৱাদ অনুসৰি দি দিছোঁ আৰু এয়া অলপ গৰম মছলা দি ল'লোঁ। আলুখিনি মিক্স কৰি 1 মিনিটমান ভাজি ল'ম। এই আলু চব্জি মছলাখিনি আপোনালোকে আগদিনা ৰাতিয়ে টিফিনৰ বাবে বনাই ফ্ৰিজত থৈ দিব পাৰে। তেতিয়া খুব কম সময়তে ৰোলটো বনাই দিব পৰা যায়। আলুখিনি এতিয়া অলপ হেতাৰে হেঁচি মিক্স কৰি লৈছোঁ। আৰু এয়া আলু মছলাখিনি বনোৱা হৈ গৈছে। এয়া বাতি এটাত 1 কাপ আটা দি ল'লোঁ। আধা কাপ ময়দা দিছোঁ। নিমখ অকণমান সোৱাদ অনুসৰি দি লৈছোঁ আৰু ৰিফাইন তেল ডাঙৰ চামুচেৰে 1 চামুচ দি ল'লোঁ। এইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া অলপ পানী দি আটাখিনি মঠি ল'ম। এই আটাখিনি মই কোমলকৈ মঠি ল'লোঁ। ৰোলৰ পৰঠাখনৰ কাৰণে এটা লাড়ু মই বনাই ল'ম।
অলপ শুকান আটাত লাৰুটো সানি লৈছোঁ পৰঠাখন মই এইদৰে বেলি লম পৰঠাখন মই বেছি ডাঠকৈ বেলি লোৱা নাই অলপ পাতলকৈ বেলি লৈছোঁ গৰম তাৱা এখনত পৰঠাখন দি ললোঁ পৰঠাখনৰ দুটা ফাল প্ৰথমতে শুকানকৈ অলপ দেৰি সেকি লম অলপ অলপ ফুলি অহাৰ পিছত এতিয়া 2 চামুচ ৰিফাইন তেল পৰঠাখনৰ দুটা ফালে অলপ অলপ সানি দিছোঁ তেলখিনি সানি লোৱাৰ পিছত পৰঠাখন আৰু অলপ দেৰি সেকি লম এই মই পৰঠাখন বনাই ললোঁ প্লেট এখনত পৰঠাখন লৈ লৈছোঁ এচামুচ টমেটো সস পৰঠাখনৰ ওপৰত ভালদৰে সানি লম আৰু এই আলু সবজি মছলাখিনি পৰঠাখনৰ এটা ফালে দি ললোঁ আলু মছলাখিনিৰ ওপৰত অলপ অলপ কেঁচা পিয়াজ দি দিছোঁ আৰু এয়া অলপ ৰুকি লোৱা চিজ ওপৰত স্প্ৰেড কৰি দিছোঁ চিজ নাথাকিলে আপোনালোকে ৰোলটো চিজ নিদিয়াকৈ বনাবও পাৰে এতিয়া এটা ফালৰ পৰা পৰঠাখন মেৰিয়াই ৰোলৰ শেপ দি লম ৰোলটো মাজেৰে চুৰিয়াখনেৰে দুটা ভাগত কাটি লৈছোঁ এনেকৈ কাটি ল'লে ৰোলটো টিফিনত দিবলৈ ভাল হয় আৰু এয়া লগতে মই অলপ কাজু আৰু খিচমিচ দি দিছোঁ কেতিয়াবা টিফিনত ভেজ পোলাও বনাই দিব পৰা যায় ভেজ পোলাও বনাবলৈ কেৰাহী এটাত মই ৰিফাইন তেল 4 চামুচমান গৰম কৰি লৈছোঁ এয়া কেইটামান গোটা জিৰা তেলখিনি দি ললোঁ লগতে কেইটামান নৰসিং পাত দি দিছোঁ এটা মিহিকৈ কাটি লোৱা সৰু পিয়াজ দিলোঁ অলপ মিহিকৈ কাটি লোৱা গাজৰ দি লৈছোঁ আৰু লগতে অলপ কেপচিকামো দি দিছোঁ এতিয়া এইখিনি কম জুইত 30 ছেকেণ্ডমান সময় ভাজি লম আপোনালোকে ইয়াতে নিজে ভাল পোৱা যিকোনো বেলেগ সবজি দিবও পাৰে এয়া হালধি আচামুচৰ 3 ভাগৰ এভাগ দি দিলোঁ এচামুচৰ 3 ভাগৰ এভাগ জালুকৰ গুড়ি দিছোঁ এইখিনি এবাৰ মিলাই লম এতিয়া ইয়াতে এবাটি ভাত দি ললোঁ এই ভাতখিনি বনাই মই আগদিনা ৰাতিয়ে ফ্ৰিজত থৈ দিছিলোঁ এয়া নিমখ অলপ সোৱাদ অনুসৰি দি ললোঁ আৰু লগতে আধা চামুচ গৰম মছলা দিছোঁ এতিয়া মছলাখিনি ভাতখিনিৰ লগত এবাৰ মিক্স কৰি লম এইখিনি মিক্স কৰি লোৱাৰ পিছত এয়া অলপ সিজাই লৈ টুকুৰা কৰি কাটি লোৱা আলু দি ললোঁ এতিয়া আলুখিনি মিক্স কৰি 2 মিনিটমান গোটেইখিনি ভাজি লম আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি পনীৰ ভাল পায় তেতিয়া এই ভেজ পোলাওখিনিত আপোনালোকে অলপ পনীৰ আগতে ভাজি লৈ মিক্স কৰি দিবও পাৰে আগদিনা ৰাতি ভাতখিনি বনাই থৈ দিলে আৰু সবজিখিনিও ফ্ৰিজত কাটি থৈ দিলে খুব কম সময়তে এই টিফিন ৰেচিপিটো বনাব পৰা যায় 2 মিনিটমান ভাজি লোৱাৰ পিছত ভেজ পোলাওখিনিত এয়া অকণমান ঘি দি ললোঁ ঘিখিনি দি ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ আপোনালোকে যদি ঘি ভাল নাপায় ঘি নিদিয়াকৈ বনাব পাৰে আৰু এয়া ভেজ পোলাওখিনি বনোৱা হৈ গৈছে এইদৰে খুব কম সময়তে ভেজ পোলাও বনাই টিফিনত আপোনালোকে দিব পাৰে পোলাওখিনিৰ লগত মই এয়া কেইটামান খেজুৰ দি দিছোঁ এইদৰে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পৰা যায় তেনেহলে আজিৰ ৰেচিপিকেইটা কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহলে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে